এয়া আয়ুষ খুবেই শান্ত নম্ৰ ভদ্ৰ আৰু লাজুকীয়া ল'ৰা আয়ুষৰ কলেজত আজি প্ৰথম দিন একেবাৰে কম কথা কোৱা আয়ুষে কলেজত বাৰু কথা পাতিব ন লগৰবোৰৰ লগত চাওঁ আহক কি নহয়গৈ এইজনী পংখী পাহাৰৰ পৰা নামি অহা চঞ্চলা জৰীৰ নিচিনা চঞ্চল মনৰ এগৰাকী মুকলি মনৰ উৰণীয়া চৰাই এই মুকলি মনত যেতিয়া ভালপোৱাই বাস সাজে তেতিয়া বাৰু কি হয় জানিবলৈ চাওঁ আহক ইমান গৰম লাগিছে তই ঘৰ যাবি এতিয়া ঘৰ যাম দে কাইলৈ ক্লাছ আহিবি দে বাই দে যা বাই বাই সৰি মই নিজে তুলিব পাৰিম সৰি আই এম এক্সট্ৰিমলি সৰি চৰি ছোৱালী এজনী কি দেখিলাগেই নাই খুন্দা মাৰি দিলাই মানে এতিয়া আকৌ চৰি কৈ ভদ্ৰ হৈ দেখুৱাইছা নহয় তুমি মোক ভুলকৈ বুজিছা কি ভুলকৈ লৈছোঁ আৰু কি ভুল কি শুদ্ধ মোক শিকাব নালাগে তোমাৰ দৰে ল'ৰাক মই ভালদৰে জানো মই তেনেকুৱা নহয় কেনেকুৱা তুমি ভবাৰ দৰে মই নহয় সঁচাকৈ দেখা পোৱা নাছিলোঁ মই কিবা এটা ভাবি আছিলোঁ বাও বাহানা মানে লগত ৰেডি থাকে তুমি ভবাৰ দৰে মই নহয় প্লিজ হা এনেকুৱা ইন'চেণ্ট ফেচ দেখুৱাই মোক নেদেখুৱাবা অভদ্ৰ চব কৰোবাৰ চাওঁ আঁতৰোৱা ইমান ধপলিয়াই অহা দি ক'লৈ আহিছ একো হোৱা নাই কি হোৱা দেখিলি হ'ব দে মূৰটো ঠাণ্ডা কৰ বল আৰে বল না এতিয়া কচোন কি হ'ল ৰাজধানী এক্সপ্ৰেছৰ দৰে ক'লৈ গৈ আছিলি এই ৰাস্তাত এটাই খুন্দিয়াব আহিছিলে আৰু আহি পিনে কয় আকৌ ভুল হৈছে বোলে চৰি ৱাও কলেজৰ প্ৰথম দিনাই খুন্দা খোৱা হ'লেই এতিয়া লাহে লাহে প্ৰেম হ'ব সপোনত দেখিবি একদম চিনেমা ষ্টাইলত আৰু এদিন খপককৈ আহি সিটোক প্ৰপ'জ কৰি দিব সেই মৰিবলৈ নধৰা সোপা কথা ক'বলৈ আহিছে মই একেবাৰে একেদিনে প্ৰেমত পৰিবলৈ সেই কৰণ জহৰৰ চিনেমাৰ হিৰ'ইনীহে যেন হিৰ'ইনী নহয় চুৰেল চুৰেলে মই এটা কথা জানোনে চুৰেলৰ লগত মানুহ নাথাকেতো চুৰেলে থাকে গম পাইছ বেড জক কেতিয়াবা ল'ৰা মানুহ চুৰেল হোৱা দেখিছ ঐ ৰচোন পিছে ল'ৰাটো কেনেকুৱা আছিলে কোন ল'ৰা আৰে খুন্দা মৰাটো মানে তোৰ লগত মিলিবনে নাই সেইটো সুধিছোঁ আকৌ আৰু একেবাৰে মই তালৈ যাওঁ বুলি পাখি মেলি আছোঁ পিছে তই পাখি মেলিলেও লাভ নাই কোনেও নিনিয়ে তোক কিয় তোৰ দৰে তাৰ চিঙা এজনী নি মৰিলেহে তয়ো মানে তাৰ চিঙা সেইকাৰণে তই মোৰ লগত আছ তোলৈ বেয়াই লাগে তাৰ কাৰণেহে মই তোৰ লগত আছোঁ কোনেও লগ নিদিব যে তোক মৰমতে একেবাৰে মৰিয়ে যাওঁ মই হ'ব দে তই এতিয়া চুপ থাক দাদা চাহ একাপ দিবচোন দাদা মোৰ আগৰ বিলখিনিও তাইৰ পৰাই লৈ ল'ব তোৰ বিল মই কিয় দিম বিকজ উই আৰ বেষ্ট ফ্ৰেণ্ডছ পাগল মই আহিছোঁ দেই বাই বাই ডাৰ্লিং যা কেনেকুৱা গ'ল কলেজৰ প্ৰথম দিন অনুজ দা কি হ'ল মই কিবা সুধিছোঁ একো নকলা যে ভালেই ঠিকে ঠাকে গ'ল আৰু কেনেকুৱা লাগিলে আজি কলেজখন ভাল আৰু কলেজৰ মানুহবোৰ ভালেই আপুনি অলপ বহক মই অলপ ওলাই যাওঁ 7টা বাজিবই এতিয়া ফ্ৰেছাৰ্ছক 7 বজাৰ পিছত বাহিৰত যোৱাটো মানা আছে পাৰ্মিশ্যন নিদিয়ে কিন্তু নাই ক'তো নাযাওঁ সেই টেৰেছৰ ওপৰৰ পৰা আহোঁগৈ ঠিক আছে আচ্ছা যা মই আহোঁ Sorry, I'm extremely sorry. Sorry? ছোৱালী এজনী কি দেখিলাগেই নাই খুন্দা মাৰি দিলাই মানে এতিয়া আকৌ চৰি কৈ ভদ্ৰ হৈ দেখুৱাইছা
মানুহবোৰ কেনেকুৱা বাৰু খঙাল নে মৰমীয়াল হেল্ল' অ' মেকুৰী কলৈ বাৰু যোৱা কলেজলৈ ওলালো কিনো জুমি চোৱা অ' মেকুৰী হ'বলা কলেজলৈ যায় ঐ বান্দৰ এই পুৱাই পুৱাই মুখ চুপতি মাৰিবলৈ তই মোকে পালিনে ঐ তই দেখোন শিৱৰ ভাঙৰ জলঙাটোৰ দৰে খংটোও লগতে লৈ ফুৰ থেই এইটো কৰোবাৰ যাচোন যা নিজৰ কামলৈ যা আৰু মোক যাবলৈ দে যা বাই ঐ উঠ আকৌ লগতে তোৰ লগৰ ধুনীয়া ছোৱালী কেইজনীকো চাই আহি শুন তোৰ বাইকত উঠিবৰ কাৰণে মোৰ কোনো ইচ্ছা নাই আৰু মই নুঠো আৰু যদি তোৰ ইমান ধুনীয়া ছোৱালী চাবৰ কাৰণে ইচ্ছা আছে তই নিজেই কলেজত যা গৈ যা আৰু ইয়াতে ঘূৰি কি আছ কলেজ যাগে যা মোকো যাব দে বাই যা নাযাওঁ মই যা নাযাওঁ তই যাগে মই যাওঁ বাই বাই তেতিয়াহ'লে মই যাওঁ ঐ শুন না অ' তই যা ছেকেণ্ড ক্লাছৰ টাইমত আহি পাম বাৰু মই নেযাওঁ তই যাগে নোযোৱাটো নেযাওঁ বাই 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 হেই যা 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 এই আমুকৰ বাইকত ধুনীয়া ছোৱালী উঠিবৰ কাৰণে ফিদা হৈ আছে আৰু শুন তোক মই কলেজৰ ষ্টুডেণ্ট বুলিহে ভাবিছিলো ৰেপিডো কেতিয়া পৰা জইন কৰিলি ঐ আজি ক্লাছ ইয়াতে নেকি তোৰ কি ক্লাছ নাছিল জানো ইয়াতে বহি আছ যে তই মন নগল কৰিবলৈ কিয় তই নাই যে তাতে আৰু বৰুৱা ছাৰৰ লেংগুৱেজৰ ক্লাছ এনেই বৰিং আৰু তই থাকিলে কথা বেলেগ দেচোন লাষ্ট বেঞ্চত বহি আড্ডা মাৰি থাকিব পাৰিলোহে হয়নে মই তোৰ লাষ্ট বেঞ্চত আড্ডা দিয়া পাৰ্টনাৰহে এনেকৈনো কিয় কৈছ তই থাকিলে ভাল লাগে কাৰণেহে কৈছো মই অ' তেলি আহিছে চা তোক কথা কোৱাতকৈ নোকোৱাই ভাল আৰু ৰচোন তোৰ আজি ইমান জৰুৰী কাম কি আছিল তই যে ক্লাছটো মিছ কৰি দৌৰ মাৰিছ যে কিয় আছিল আৰু কিবা এটা চব কথা তোক ক'ব লাগিব বুলি কিবা কথা আছে নেকি বা মইচোন তোক চব কথাই কওঁ আৰু তইনো মোৰ পৰা কথা কিয় লুকুৱাব লাগে এতিয়া কিন্তু আকৌ তোৰ এই মেইন প্ৰব্লেম বুলি নকবি হা মই তোক মোৰ এই পিৰিয়ডছৰ প্ৰব্লেমলৈকে কথা কওঁ তইনো মোক কিয় ক'ব নোৱাৰ জাহ্নৱীক লগ কৰিবলৈ গৈছিলোঁ জাহ্নৱী অ' আচ্ছা তোৰ সেই নাগিনী একজনী তেনেকৈ কিয় নকৈছ দে বাৰু নকওঁ দে কচোন কিয় লগ কৰিব গৈছিলি বাহিৰলৈ যাবি ক'ত এনেই অকণমান ওলাই যাওঁ ব'ল ব'ল যাওঁ ব'ল তই এনেকৈ চিৰিয়াছ মুডত থাকিলে মোৰ সঁচাই ভাল নালাগে দেই ক'ত কি চিৰিয়াছ হোৱা দেখিলি এতিয়া কচোন কি হ'ল তাই মোক শান্তিত থাকিব নিদিব বুলি শপত খাইছে চাগে মই বুজি পোৱা নাই তাই কিয় মোৰ লগত এনেকুৱা কৰি আছে তাইক মই কিমান ভাল পাইছিলোঁ তাইও মোক কিমান ভাল পাইছিলে সম্পৰ্কটো শেষ কৰি বেলেগ এজনৰ লগত ঘূৰি যোৱাৰ পিছত তাই মোক আকৌ এইবোৰ কথা কৈ অতীতলৈ কিয় ঠেলি দিব বিচাৰে মোৰ জানো হাঁহিবলৈ মন নাযায় মই তাক একেবাৰে পাহৰি যাব খোজো পংখী একেবাৰে পাহৰি যাব খোজো চা উঠ তই সঁচাই বৰ পেনোৱা দেই এনেকৈ কান্দি থাকে নেকি হ'ব দে বল এতিয়া চাচোন বৰ একেবাৰে দেৱদাসটোৰ নিচিনা হাঁহি দে আকৌ মোৰ অমিৰতো এনেকৈ থাকিলে মোৰ ভাল লাগে জানো এনে একেবাৰে জুলিয়েটজনী ওলাইছে বল আজি তোক কাৰোবাৰ লগত লগ কৰাই দিম কাৰ লগত মোৰ চাইল্ডহুড ফ্ৰেণ্ড মানে মই সৰুতে মামা ঘৰত থাকিছিলোঁ নহয় তেতিয়াৰে লগ ৱাও তোৰ মোমায়েৰ ঘৰৰ মানুহ মোক লগ কৰিবলৈ আহে তই ভাৰতৰ প্ৰধানমন্ত্ৰী নহয় জানো তোক লগ নকৰিলেতো নহ'ব নহয় আমাৰ কলেজতে পঢ়েহি এইবাৰ এডমিশ্যন লৈছে ডিগ্ৰীত মানে আমাৰ লগত অঁ কোন ডিপাৰ্টমেণ্ট এডুকেশ্যন আচ্ছা বল এতিয়া তাক চাগে কলেজতেই পাম বল বল বল
ঐ আয়ুষ তোক ইয়াতে লগ পালোঁ ভালেই হ'ল তোক যে কৈছিলোঁ মোৰ চাইল্ডহুড ফ্ৰেণ্ডজন এইজনেই ই মানে তই চিনি পাৱ নেকি মানে হেৰি তোক যে কৈছিলোঁ কিনো মোক দেখোন একো কোৱা মনত নপৰে তোক যে মই কাইলৈ যে কৈছিলোঁ যে খুন্দা খোৱা বুলি কৈছিলোঁ যে তোক কৈছিল কিন্তু মই ভবা নাছিলোঁ নহয় তোৰ লগত হোৱা বুলি তই বোলে বৰ গালি দিছ ইয়াক তয়ো যে কি কৈ আছ নহয় বাৰু বাদ দে ঐ আয়ুষ এইজনী পংখী মোৰ লগৰ বুলি কৈছিলোঁ যে আৰু এয়া আয়ুষ মোৰ চাইল্ডহুড ফ্ৰেণ্ড হাই হেল্ল' কাইলৈৰ কাৰণে চৰি দেই মানে মই চাগে বহুত বেয়াকৈ কৈ পালোঁ একো নাই ইটছ অ'কে তই বেয়া পাই নাথাকিবি বুজিছ এই ছোৱালীজনী খঙাল যেন লাগিব পাৰে কিন্তু তাই একেবাৰে বেয়া নহয় বুজিছ খুব মৰমীয়াল তাই তই মোক ইমান জাননে আৰে জানোতো তোতকৈ বেছিকৈ জানো মই গৈ থাকোঁ তহঁত ৰ তুমি ৰোৱা বাই আয়ুষ তুমি চাগে মোক বেয়া পাই আছা ন নাই কিয় বেয়া পাম বাৰু নহয় তেনেকৈ গুচি যাব ওলালা যে সেই এনেকুৱা ইণ্ট্ৰভাৰ্টেই হয় অলপ কথা কমেই কয় একো নাই মোৰ লগত থাকিলে কিন্তু কথা নাপাতিলে নহ'ব তোমাক একদম প্ৰ' বনাই দিম মই টেনশ্যন নল'বা মই গৈ থাকোঁ দিয়া বাই বল ব'ল যাওঁগৈ উঠ চিনাকিতে উতনুৱাবোৰ মনে কাষৰে তোমাৰে যাবলৈ বিচাৰে লাজুকীয়া চাৱনিতে পিছলি গ'ল মোৰ মনে হেপে হোৱা অনুভূতিবোৰ জীপাল হৈ উঠিলে ভাল পোৱাবোৰ যে বাঢ়ি আহে আধৰুৱা এটি ভাৱনাতে তোমাৰ হ'ব খোজে মোৰ হৃদয়ে প্ৰেম যাক শব্দৰে প্ৰকাশে কৰিব নোৱাৰি কেৱল মাত্ৰ অনুভৱে কৰিব পাৰি ভাল পোৱাৰ সঁচা অনুভৱে বহু কথা কৈ গোপনে তোমাতে বিলীন হ'ব খোজে মোৰো তনুৱা এই হৃদয়ে ভাল পোৱাৰ সঁচা অনুভৱে বহু কথা
অঁ বিকাশ আয়ুষ কি ভাবি আছিলি নাই এনেই কিবা কিবি পংখীয়ে তোক বেয়া পাবলৈ মানা কৰিছে দেই আৰু মই কৈছোঁ তই বেয়া নাপাৱ বুলি পিছে ক্লাছ কৰি কেনেকুৱা লাগিছে ভালেই লাগিছে আৰু একোতো প্ৰব্লেম পোৱা নাই হোষ্টেলত নাই একো প্ৰব্লেম তোৰ খবৰ ক মোৰ বঢ়িয়া আৰু তই গাৰ্লফ্ৰেণ্ড ললিনে নাই ধেই এইবোৰ ভবাই নাই কিয় ভবা নাই আৰু সেই কলেজীয়া জীৱনত যদি প্ৰেম নহয় তেন্তে কৰিলি কি আগতে গম পাব লাগিব মানুহবিলাক মৰমীয়ান নে খঙাল তাৰপিছত ভাবিম বাৰু তাৰমানে ল'ৰাৰ কাৰোবাক ভাল লাগিছে নাজানো তয়ো যে মানে এই বেছি ভাবি থাকিব নালাগে বুজিছ যদি তেনেকুৱা হৈছে চিধাগৈ কৈ দিবিগৈ নোৱাৰো দেই তেনেহ'লে মোকেই কবি তোৰ হৈ ময়ে গৈ প্ৰপ'জটো কৰি আহিম আকৌ তয়ো যে মানে কি যে কথাবোৰ কৈ থাক নহয় বাৰু বাদ দিলোঁ এইবোৰ ঐ ব'ল ৰুমলৈ যাওঁ কি কৰি আছোনো ইয়াতে চাইছোৱে আকাশখন আৰু সেই জোনবাইটো কি দেখিছ মেঘৰ লগত সেই জোনবাইটোৱে লুকা ভাকু খেলিছে তই ইয়াতে কবিতা লিখি থাক দেই মই যাওঁ দেই হ'ব যা তোমাৰ শান্ত চকুৰ ভাজত মই চাগে হেৰুৱাই পেলালোঁ নিজক চকুহাল শান্ত কি গভীৰ সাগৰৰ দৰে যেন তাত সাঁচি থৈছা অজস্ৰ মৰম মোৰ নামতেনে সঁচাই তেত মই যে কি কথাবোৰ ভাবি আছোঁ নহয় ময়ো কি সঁচাকৈ প্ৰেমত পৰিছোঁ নেকি আয়ুষ অঁ আহিলা অঁ কি খবৰ তোমাৰ মোৰ ভালেই অঁ মোৰতো খবৰ ল'বলৈ মানুহ নাই তোক যে ইমান দূৰ লৈ আহিলোঁ মোৰ খবৰ সুধিছ কিয় তোৰ জ্বলনি হৈছে মোৰ আকৌ জ্বলন কিয় হ'ব এনে নেলাগি ফুৰে হা তোৰ জ্বলন হোৱা নাই নহয় তোৰ আছে নহয় সেইকেইজনী তোৰ এই খবৰ ল'বলৈ বিশ্ব সুন্দৰী কেইজনী কোন সুন্দৰী আমাৰ কলেজত তই চাব যে আহ যে সদায় সদায় আৰু কি জানাই হুচ ই ক্লাছ কৰিবলৈ নাহে কলেজত ছোৱালী চাবলৈহে আহে ঐ হ'ব হা মোক খং উঠাই নল'বি কিন্তু তোৰতো বাহানাহে ক্লাছ কৰাটো তোৰ খঙো উঠে নেকি উঠেতো চেলেঞ্জ কৰি নল'বি দেই হ'ব দে থচোন তোৰ চেলেঞ্জ থ আৰু শুন না অকণমান বহুবল ক'ৰবাত এই আয়ুষৰ লগত কথা পতা হোৱাই নাই নহয় নে কি কোৱা আয়ুষ অঁ ঐ কেণ্টিনখনতে বহু বল এতিয়া ক্লাছ আছে দেখোন থও তোৰ ক্লাছ পিছত কৰি থাকিবি বল না বহু ওচৰতে চোন ব'লা বহু ঐ মোক এৰি গলি যে ঐ ৰ কি অৰ্ডাৰ দিবি পইচা তই দিবিনে হে আগৰবাৰটো ময়ে খুৱাইছোঁ তোমাৰ ঘৰত কোন কোন আছে মোৰ মা দেউতা আৰু ভণ্টি ঐ মামীয়ে মানে আয়ুষৰ মাকে বৰ ধুনীয়া ৰান্ধে তই এদিন খালে গম পাবি সঁচা আয়ুষ এদিন তোমালোকৰ ঘৰত মোকো নিমন্ত্ৰণ দিবা না ময়ো খাব যাম হ'ব বাৰু ঐ আয়ুষ হে তই এনেকুৱা ভুল নকৰিবি দেই এই বৰ লোভীয়া জান এবাৰ গ'লে গৈয়ে থাকিব মই কি তোৰ ঘৰত যাম বুলি কৈছোঁ তোক নিব লাগিব নহয় তইনো কাক নিব পাৰ তই যিহে কেৰেপটো আৰু জানানে আয়ুষ সি ইমানে চিপচ হয় ইয়াৰ কেণ্টিনৰ বিল সদায় মইহে দিওঁ জানা আৰু সি সৰুৰ পৰা তেনেকুৱাই আছিল নে আয়ুষ তোৰ দৰে নহয় তইহে নিজে বেষ্ট ফ্ৰেণ্ডৰ বদনাম গাই থাক
ই তেনেকুৱা নহয় শুন মই যি কৈছোঁ সঁচাই কৈছোঁ দে একো মিছা কথাডাল কোৱা নাই নহয় হ'ব আজি বিল মই দিম কি তই বিল দিবি আজি অঁ দিমতো আচ্ছা ঠিক আছে দাদা এই চাওমিন এক প্লেট ফুল ল চান্সত ডান্স কৰি ল আৰু শুনা না তুমিও যি খোৱা অৰ্ডাৰ দি দিয়া আজিয়ে চান্স পাইছা সৌভাগ্য বুলি ভাবা তুমি আজি অৰ্ডাৰ দি দিয়া দিয়া তুমিও দিয়া এইটো আয়ুষ নেকি আয়ুষ হয় গুড মৰ্ণিং অঁ গুড মৰ্ণিং আজি অকলে যে অঁ সিয়াৰ বোলে ক্লাছ কৰাৰ মনে নাই মই মৰ্ণিং ফোন কৰিলোঁ সি শুই উঠা নাই নাযাওঁ বুলি ক'লে কলেজ আৰু তুমি কথা কি এনেকৈ একেবাৰে নোকোৱা নে মোৰ লগত তুমি সহজ হ'ব পৰা নাই তেনেকুৱা একো কথা নাই নাই মানুহে কয় যে মই বোলে সকলোৰ লগতে সহজে মিলিব পাৰোঁ কিন্তু তুমি এনেকৈ থকা দেখি মোৰ নিজৰ ওপৰতে সন্দেহ হৈছে কিবা কিয় নহয় তোমাৰ লগত মই মিলিব পৰা নাই বুলি ভাবি সন্দেহ হৈছে দিয়া মই যাওঁগৈ ক্লাছ আছে মোৰ পিছে ক্লাছ নাই নহয় এতিয়া হয় নেকি তেতিয়াহ'লে মই গৈ থাকোঁগৈ নাই থেংক ইউ ৱেলকাম যাওক বাৰে বাৰে মই আয়ুষৰ কথাই ভাবি থকা হৈছোঁ দুদিন লগ পোৱা ল'ৰাজনৰ মাজত এনে কি আছে যে মোক তাৰ কাষলৈ টানি নিছে বিকাশৰ লগতো মই সকলো সময়তে থাকোঁ তাৰ লগত কাজিয়াও কৰোঁ তাৰ হাতো ধৰোঁ কিন্তু তাৰ কথা মোৰ মনলৈ নাহে দেখোন কিন্তু আয়ুষ কাষলৈ আহিলে মোৰ বুকুখন যেন কঁপি উঠে কিয় বাৰু এনেকুৱা হৈছে মই বাৰু তাৰ প্ৰেমত পৰিছোঁ নেকি ঐ কি এনেকুৱা কথা আছে তোৰ ক্লাছ ক্ষতি কৰি আহিব লগা হ'ল যে বহি লচোন কৈ আছোঁ ক শুন না প্ৰেমত পৰিলে কেনেকুৱা লাগে কি ক না কেনেকুৱা লাগে প্ৰেমত পৰিলে কি কেনেকুৱা লাগে ভাল লাগে আকৌ পিছে তই সুধিলি যে কি হৈছে তোৰ নাই নাই হেনে সুধিছোঁ তোৰ প্ৰেম হৈছিলে যে তাৰ কাৰণে তোৰ কেনেকুৱা ফিল হৈছিলে কথা ওলাব নালাগে হা ক কি হৈছে মানে মোৰ ল'ৰা এজনক বৰকৈ ভাল লাগে নহয় ভাল নালাগে মই ভাল পাওঁ ভালো নাপাওঁ মানে ভাল লাগে মোৰ হৈছেনো কি তই হাঁহিলি যে তই নিজে বুজি পাইছনে তই কি কৈ আছ কিনো ক'লো মই বাৰু হ'ব দে এইবোৰ বাদ দে বৰ ভালকৈ বুজিছ এইবোৰ কৰিবলৈ পিছতো সময় পাবি ঐ শুন না ল'ৰাজন নহয় অকণমান বেলেগ বাহ তই মানে কলেজত এইবোৰহে কৰি আছ আৰু মইচোন গমেই নাপাওঁ তোকচোন মই গোটেই কথা কওঁ ৰহ বৰমাক ফোন কৰি খবৰ এটা দিব লাগিব পাগল নেকি তই কি কৰ বিয়া পাতি দিব লগা হৈছে নালাগে চা পংখী জীৱনত তই বহুত মানুহ লগ পাবি বহুত ল'ৰাও লগ পাইছ তাৰে মাজত এজন থাকিব যিজনে তোক জোকাৰি যাব নচুৱাই যাব কিন্তু মই কিবা বেলেগে জানিব বিচাৰিছিলোঁ তইচোন মোক একো সোধাই নাই মইনো তোক কি উত্তৰ দিম মোৰ হৈছে কিনো
কি হৈছে মানে ভালকে বুজাই ক আকৌ মানে মই তাক দেখিলে মোৰ মনটো নিজে নাচি উঠে আৰু কি জান তাক দেখিলে নহয় মোৰ মুখত নিজে নিজে হাঁহি এটা ওলায় আৰু মোৰ কিবা অনবৰতে তাৰ কথাই মনত পৰি থাকে এইবোৰকনো কি বুলি কয় আৰু হৈছে কি মোৰ এইবোৰক প্ৰেম হোৱা বুলি কয় আকৌ কি কংগ্ৰেচুলেশ্যন মাই ডিয়াৰ তোমাৰ প্ৰেম হৈছে মাৰ খাবি দে তই জিতি বকি থাক ৰ সেইজন কোননো কি নাম তাৰ আয়ুষ কি মানে এইবোৰ চলিছে মই একো গমেই নাপাওঁ ৰ তই কি কৰ চাবি দে সি যাতে একেবাৰে গম নাপায় হা প্লিজ সি যাতে গম নাপায় হ'ব মই তাক ফোন কৰিবলৈ ওলোৱা নাইতো নকৰিবি তাক কিন্তু একেবাৰে নকৰিবি হ'ব বল এতিয়া বল 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 আয়ুষ ঐ আয়ুষ ঐ এই সময়ত আহিলি যে তোলৈ প্ৰপ'জেল এটা লৈ আহিছোঁ কি প্ৰপ'জেল কম বাৰু আগতে কচোন সেইদিনাখন যে কাৰোবাক ভাল লগা বুলি কৈছিলি কোন বাৰু সেইজনী কি যে সুধি আছ দেই কেনেবাকৈ সেইজনী পংখী নহয়তো তই এইবোৰ হ'ব বাৰু যদি পংখী হয় তোৰ পচন্দ কিন্তু মানিব লাগিব দেই তই কেনেকৈ গম পালি আৰে সৰুৰ পৰা তোৰ লগত একেলগে খেলি ডাঙৰ হোৱা এইখিনিও নেজানিম নে কিন্তু এইবিলাক কথা কিন্তু বাহিৰত ওলাব নালাগিব আৰু আনে যাতে গম নাপায় আৰু আনকি পংখীয়েও জানিব নালাগে হ'ব বাৰু পিছে তই সাহস কৰি কথাটো কৈ দিবি আকৌ ধেই এইবোৰ কি কথা কৈ আছ দে হ'ব দে তই পঢ়ি আছিলি ন পঢ় যাওঁ দে মই কিন্তু কিহৰ প্ৰপ'জেল প্ৰপ'জেল আজিলৈ নকওঁ দে পিছত ক'ম বাৰু পঢ় অঁ তাৰ মানে সেইবোৰ চলিছে দাদা মই সকলো শুনিছোঁ তো পাৰ্চনেল লাইফত এইবোৰ কি চলে সেইবোৰ মই ক'বলৈ নাযাওঁ কিন্তু ছিনিয়ৰ বুলি কৈছোঁ মনত ৰাখিবি এইবোৰ কলেজত নতুন নতুন আহিলে এইবোৰ হয় বেছি উঠি বাঢ়ি নাযাবি কিন্তু হয় দাদা বিকাশে যে কিবা প্ৰপ'জেল দিব আহিছিল যে কিহৰ নাজানো একো নক'লে দেখোন দে হ'ব পঢ় কি প্ৰপ'জেল লৈ আহিল বাৰু বিকাশে ছোৱালীজনী পংখী বুলি জানিও নোকোৱাকৈ গ'ল নেকি বাৰু সি বিকাশে তাইৰ পৰা আঁতৰি থাকিবলৈ মোক ক'বলৈ আহিছিলে হ'ব পাৰে বিকাশে পংখীক ভাল পায় সেইকাৰণে সি তাইৰ পৰা আঁতৰি থাকিবলৈ মোক ক'বলৈ আহিছিলে আৰে আয়ুষে আমাৰ পিনে চাই নমতাকৈ কিয় গ'ল বাৰু নে পংখী থকাৰ বাবে সি লাজ কৰিছে হয় চাগে ঐ কি হ'ল তোৰ নাই ঐ তই বিলটো দিবিচোন মোৰ ইমাৰ্জেঞ্চি কাম এটা ওলাইছে তইনো কোনখন বিল দি পাইছ যাগে যা হেল্ল' ঐ নমতাকৈ গুচি আহিলি যে হেই এনেও বল এঠাইলৈ যাওঁ ক'ত যাওঁ আহচোন আগতে ঐ তোৰ আজি কি হ'ল একো হোৱা নাইতো আমাক দেখিও নমতাকৈ গুচি আহিলি যে তহঁতক ডিষ্টাৰ্ব দিব মন নাই কি যে কওঁ নহয় তই আমাক কিয় ডিষ্টাৰ্ব দিয়া হ'ব বাৰু বাদ দে সেইদিনা তোৰ প্ৰপ'জেল কি আছিল তই
পংখীৰ পৰা আঁতৰি থাকিবলৈ ক'বলৈ অহা নাছিলি জানো? যেতিয়া তই গম পালি যে মই তাইক ভাল পাব ধৰিছোঁ, তই কথাটো নোকোৱাকৈ গুচি গ'লি। আয়ুষ, তই এইবোৰ কি কৈছ? মই তেনেকুৱা একো কথা ক'বলৈ অহা নাছিলোঁ নহয়। তই জানো পংখীক ভাল নাপাৱ? মই যদি তহঁতৰ মাজত এনেকৈ থাকোঁ, তই মোক তহঁতৰ পৰা আঁতৰি যাবলৈ ক'ব বিচৰা নাছিলি জানো? মই চব বুজি পাইছোঁ বিকাশ। ভুল হৈছে তোৰ। পংখীয়ে তোকহে ভাল পায়। তাইক মই আচলতে তাইক মৰমত ৰাখিবলৈ ক'বলৈহে আহিছিলোঁ। বৰ মৰমৰ আঁকোৱালি ছোৱালী তাই। দেখাত যিমান চঞ্চল, ভিতৰি সিমানেই কোমল, এটা শিশুৰ দৰে। তেন্তে সেইদিনা একো নোকোৱাকৈ গুচি গৈছিলি কিয়? আগত জনা নাছিলোঁ যে তোৰ তাইৰ প্ৰতি কি ভাৱ আছিলে। মই আচলতে তাইৰ হৈ তোৰ ওচৰত প্ৰেমৰ প্ৰস্তাৱহে লৈ আহিছিলোঁ। আৰু যেতিয়া গম পালোঁ তোৰ তাইলৈ ভালপোৱা আছে, তেতিয়া মই নিশ্চিত হ'লোঁ তাইক তই সুখী কৰি ৰাখিব পাৰিবি। তেন্তে কিয় তই প্ৰপ'জ কৰা নাই? তাই মোৰ খুব ভাল বান্ধৱী। নিজতকৈ বেছি বুজি পায় তাই মোক। মই ক'ব খোজা কথা তাই আগতেই বুজি পায়। আৰু মই নক'লেও তাইৰ মনৰ কথা মই আগেই বুজি পাওঁ। ইমানখিনি বুজাবুজি আছে আমাৰ। ইমান এগৰাকী ভাল বান্ধৱী বেলেগ ল'ৰাৰ লগত প্ৰেম কৰিলে তোৰ বেয়া নালাগিব জানো? নালাগেও। বেয়া লাগিবলৈ তাই মোৰ প্ৰেমিকা নহয় নহয়। কিন্তু এটা সঁচা কথা, প্ৰেম নকৰি তাই যদি বেষ্ট ফ্ৰেণ্ড বিচাৰিলে হয়, তেতিয়া কিন্তু মোৰ খং উঠিলে হয়। তয়ো যে মানে ধুনীয়া লাগিব দেই এইটো এটাকে। তই মোক বেয়া পাই নাথাকিবি, ভুলকৈ বুজিলোঁ তোক। একো নাই। হেল্ল', ঐ কিমান দূৰ পালি? আকৌ ৰৈ আছোঁ তোলৈ। অঁ সেইখিনিতে। দে বাই। মোক ইয়ালৈ মাতিলি যে? আহিলি? তহঁত দুয়োটাক কথা পতাই দিবলৈ মাতিছোঁ। তই যে মানে? কি কৰ নহয়। মই একো বুজা নাই। আৰে কিমান আৰু এনেকৈ ভাল পাই থাকিবি? মনৰ কথাবোৰ খুলি কৈ দে। তই অকণমান বেছি কৰিছ দে বিকাশ। হ'ব, মই ইয়াৰ পৰা আঁতৰিয়ে দিওঁ দে। তহঁত দুয়োটাই কথা পাতি ল। বিকাশ, ফটো আমি নকৰ। হ'ব। এই কোৱা। বিকাশে চাগে তোমাক কৈছেই। সি নাই কোৱা বাবেতো মই তোমাক সুধিছোঁ। বুকুখন অলপ কঁপিছে। বতাহত গছৰ পাতবোৰো কঁপিছে। মোৰ বুকুত চাগে বতাহে বলিছে। মোৰ বুকুত কিন্তু ধুমুহা। অনুমান কৰিব পাৰিছোঁ। তোমাৰ চকুত এসাগৰমান মৰম দেখিছোঁ। ভালকৈ চোৱা, তোমাৰ নামতেই বৈছে এই সাগৰৰ লহৰ। ইমান ভাল পোৱা নে মোলে? ভাল লগা আৰু ভাল পোৱাৰ পাৰ্থক্য বুজানে? তুমিয়ে কোৱাচোন। ফুল এপাহ দেখি মৰমতে ছিঙি অনাটো ভাল লগা পংখী, আৰু এই পাহ ফুলকে ডাঙৰ দীঘল হ'বলৈ দিয়াটো হৈছে ভাল পোৱা। ময়ো তোমাক সেই ফুলপাহৰ দৰে প্ৰতিপাল কৰিব খোজোঁ। মই তোমাৰ মৰমত সূৰ্যমুখী হৈ ফুলিব খোজোঁ। প্ৰেম উদযাপন কিন্তু গোলাপেৰেহে কৰে। ইয়াৰ কাৰণ জানা?
গোলাপ ফুল দেখিবলৈ যিমান ধুনীয়া সিমান বেছি থুনুকা সেইবাবে গোলাপক কাইটিয়া বৈ ৰাখে যাতে বৰ সহজত কোনেও নষ্ট কৰিব নোৱাৰে আৰু আমিও আমাৰ প্ৰেমক কোনেও নষ্ট নকৰাকৈ ৰাখিব খোজো সেইবাবে চাগে গোলাপ দিওঁ তোমাৰ কথাবোৰে কিন্তু মোৰ গোলাপৰ মিঠা কাঁইট এডালৰ দৰে বিন্ধিব খুজিছে মোৰ বুকুত কিন্তু গোলাপ ফুলিছে এয়াই যেন ফাগুন ফুলাৰ বতৰ হৃদয়টো ৰঙা হ'বই তেজেৰেই হওক অথবা গোলাপে পিছে মই যে তোমালে গোলাপ নানিলোঁ নালাগে এমুঠি সূৰজমুখী ৰ'দ উপহাৰ দিলেই হ'ব মোৰ জোনবাই প্ৰিয় মই পিছে জোনাকহে ভাল পাওঁ চুই চাব পাৰি যে কেতিয়াবা কিছুমান বস্তু দূৰৰ পৰা চাই থাকিয়েই ভাল লাগে ভাল লগা আৰু ভাল পোৱাৰ মাজত পাৰ্থক্য আছে আমাৰো পচন্দ মিল নহ'বও পাৰে জোৰকৈ নিজৰ পচন্দ আনৰ হাতত ঢালি দিয়াটো ভাল পোৱা হ'ব নোৱাৰে তেনেহ'লে ভাল পোৱাৰ সংজ্ঞা কি ভাল পোৱাৰ কোনো সংজ্ঞা নাথাকে ভাল পোৱা নিজেই এক সংজ্ঞা পিছে তুমি ৰাধা হ'বানে ৰুক্মিণী গৌৰী এজন শিৱৰ নামতে মৰিও জীয়াব খোজো ধুমুহাৰ বিৰুদ্ধেও বিদ্ৰোহ কৰিব খোজো এজন শিৱৰ দৰে ভাল পাওঁ বুলি নোকোৱা নকলেও জানো বুজি নোপোৱা I love you I love you too